আপোনাৰ সেভিংস একাউণ্টত কেতিয়াবা বেছি টকা থাকি যায় নেকি আৰু সেই টকাত ইণ্টাৰেষ্ট বা সুদ খুব কম পায় নেকি যদি একেই টকাই আপোনাক অধিক সুদ দিয়ে আৰু প্ৰয়োজনত সেই টকা আপুনি সহজে উলিয়াই আনিব পাৰে তেন্তে কেনে হয় আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ বেংকে প্ৰদান কৰা তেনেধৰণৰ এক সুবিধাৰ বিষয়ে অটো সুইপ ব্যৱস্থা নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম আমাৰ ইউটিউব চেনেল অসম ইউথ একাডেমীলৈ এই চেনেলৰ মূল উদ্দেশ্য হৈছে আমাৰ জীৱনত টকাৰ সঠিক ব্যৱস্থাপনা শিকি আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী জীৱন গঢ়ি তোলা অটো সুইপ কি অটো সুইপ হৈছে আপোনাৰ সেভিংস একাউণ্ট আৰু ফিক্সড ডিপজিটৰ মাজত অটোমেটিক বা স্বয়ংক্ৰিয়ভাৱে টকা আহ-যাহ কৰিব পৰা এটা ব্যৱস্থা এই সুবিধা অনুৰোধ মৰ্মে বেংকে আপোনাক প্ৰদান কৰিব পাৰে এই সুবিধা দুই ধৰণে হয় অটো সুইপ আউট আৰু অটো সুইপ ইন অটো সুইপ আউট সুবিধাত সেভিংস একাউণ্টত এটা নিৰ্দিষ্ট লিমিট ধৰা থাকে ধৰক লিমিট ২৫,০০০ টকা তেন্তে তাৰ ওপৰিঞ্চি যিমান টকা থাকিব সেই অতিৰিক্ত অংশটো স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ফিক্সড ডিপজিটলৈ ট্ৰান্সফাৰ হৈ যাব অৰ্থাৎ টকা নিষ্ক্ৰিয় হৈ সেভিংস একাউণ্টত পৰি নাথাকে বৰঞ্চ ফিক্সড ডিপজিটৰ জৰিয়তে অধিক সুদ উপাৰ্জন কৰে একেদৰে যদি আপুনি ১০,০০০ টকা বেংকৰ পৰা উলিয়াব বিচাৰে আৰু সেভিংস একাউণ্টত টকা কম থাকে তেন্তে অটো সুইপ ইন সুবিধাৰ জৰিয়তে বেংকে স্বয়ংক্ৰিয়ভাৱে ফিক্সড ডিপজিটৰ পৰা ঘাটি হোৱা টকাখিনি উলিয়াই আনি আপোনাক প্ৰদান কৰে এই সুবিধা থাকিলে আপুনি গোটেই ফিক্সড ডিপজিটটো ভাঙিব নালাগে তাৰ সলনি ফিক্সড ডিপজিটৰ এটা অংশহে ভঙা যায় অটো সুইপ ব্যৱস্থাৰ সুবিধাসমূহ হৈছে সেভিংস একাউণ্টতকৈ অধিক সুদ লাভ লিকুইডিটি বা টকা সহজে পোৱা অৱস্থাত থাকে ইমাৰ্জেঞ্চি বা জৰুৰী পৰিস্থিতিত টকা উপলব্ধ টকা আইডল বা নিষ্ক্ৰিয় হৈ নাথাকে অটোমেটিক বা স্বয়ংক্ৰিয় মানে সুবিধাজনক বিশেষকৈ যিসকল লোকৰ সেভিংস একাউণ্টত নিয়মীয়াকৈ অধিক বেলেঞ্চ থাকে তেওঁলোকৰ বাবে এই সুবিধা খুব উপকাৰী এইখিনিতে এটা কথা মন কৰিব যে বেংক অনুযায়ী অটো সুইপৰ নিয়মসমূহ বেলেগ বেলেগ হ'ব পাৰে সেয়ে মিনিমাম বেলেঞ্চ আৰু ফিক্সড ডিপজিটৰ নিয়ম তথা চৰ্তসমূহ আপোনাৰ বেংকৰ পৰা আগতীয়াকৈ জানি ল'ব অটো সুইপ ফেচিলিটি হৈছে স্মাৰ্ট মানি মেনেজমেণ্টৰ এটা সহজ উপায় আপোনাৰ টকা উপলব্ধ হৈ থাকিব আৰু একে সময়তে অধিক সুদ উপাৰ্জন কৰিও থাকিব ভিডিঅ'টো ভাল লাগিলে অসম ইউথ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ ১ মিনিটৰ সময়ে অন্য কোনো মানুহৰ জীৱনো সলনি কৰি দিব পাৰে আপোনাৰ এই বিষয়ে কিবা প্ৰশ্ন বা জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰক শীঘ্ৰেই আকৌ এটা নতুন বিষয়লৈ আমি আপোনাৰ ওচৰ চাপিম ধন্যবাদ নিজে শিকো আনকো শিকাওঁ